বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে গমে পায় যে যোৱা কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে বৃদ্ধিৰ কথা কোৱা হৈছিলে আৰু সেইবাবে আমি আশা কৰি আছিলোঁ যে অসম চৰকাৰৰ ফালৰ পৰা এই বিষয়ে কেতিয়া নটিফিকেশ্যন ওলাব কিন্তু আজি এপিডিচিএল অৰ্থাৎ আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড ডিএৰ বিষয়ে ঘোষণা কৰিছে তেন্তে বলক চাই লওঁ আমি চাওক বন্ধু বান্ধৱীসকল ইয়াত লিখা আছে Subject enhancement of DAR with effect from 1 July হয় বন্ধু বান্ধৱীসকল যেটো DAR বৃদ্ধিৰ কথা কোৱা হৈছে হেতু আপোনাৰ 1 জুলাইৰ পৰা লাগু হ'ব period from which payable 1 July 2022 আৰু rate of enhancement হয় বন্ধু বান্ধৱীসকল DA বৃদ্ধি কৰা হৈছে 4% আগতে চলি আছিল আপোনাৰ 34% এতিয়া 4% বৃদ্ধি হৈ 38% DA বৃদ্ধি কৰা হৈছে আৰু এটো বন্ধু বান্ধৱীসকল এই 4% DA বৃদ্ধিটো only এপিডিচিএল অৰ্থাৎ এপিজিচিএল এইবোৰ যিবোৰ আছে সেই সকলৰ বাবেহে আৰু অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এতিয়া ঘোষণা কৰা নাই আমি আশাবাদী অতি সোনকালে আমাৰ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 4% বৃদ্ধি দিয়ে বিষয়ে ঘোষণা কৰিব